পলিথিন জ্বলাই দিম, কেৰাহী লুটি খুৱাই দিম, চব জ্বলাই দিম। চাহ তো কাম নাই পিঠা কটা বেছি আলবাল নিচৰিবি। ঈদৰ আলটো ফালটো মত। মৰ্নিং ভাই লোক, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' স্কিপ নকৰাকৈ ভাই লোক ভিডিঅ'টো চাই থাকিব। আজি পুৰা মানে ধামাকা পাৰ্টি হ'বলৈ গৈ আছে। চ' মানে আজি ঘাগৰ বুলিয়ে কয় আমাৰ ইয়াত, আমি মানে আগৰ পৰা ঘাগৰ বুলিয়ে কওঁ। চ' এতিয়া নতুনকৈ নাম ওলাইছে চয়েল বুলি কয়, চয়েল। তাতে যাম চাগে ঘাগৰত, মানে পাৰ্টি চাৰ্টি কৰিবলৈ যাম। মানে ৰাতিপুৱাৰ পৰা একদম পূৰা বৰষুণ কালি। চ' মানে বৰষুণ এনেকুৱা দিছে ন, এতিয়া টাইম বাজি গ'ল ভাই লওক। এতিয়া একদম টাইম হৈ গ'ল 11:25 হৈ গ'ল ভাই লওক। চ' টাইম 11:25 হৈ গ'ল। এতিয়া মই ঘৰৰ পৰা ওলাওঁ বুলি আহিছোঁ আৰু ভাই লওক। আজি আমাৰ টাৰজানক লৈ যাম। চ' ভিডিঅ'টো চাই থাকিব, স্কিপ নোহোৱাকৈ আপোনালোকক দেখাই আছোঁ কি কি হয় কি কি নহয় ভাই লওক। ভাই লওক এতিয়া ডাইৰেক্ট আহি পেলাই আমি মানে ডাইৰেক্ট একদম পানীগাঁও চাৰিআলিত বজাৰ চজাৰ কৰিব আহি গ'লোঁ ভাই লওক। গৰম কাৰণে চাৰ্টটো সলাই ল'লোঁ ভাই লওক, হাফ চাৰ্ট পিন্ধি ল'লোঁ। ইমান গৰমত স্পৰ্টিং পিন্ধি যাব নোৱাৰি, হয় নহয়? একদম আজি ব'লা। আজি কেনেকুৱা হ'ব? আজি কেনেকুৱা হ'ব পিঠা? আজি ধামাকা। আজি পিঠা খোৱা আহি গ'ল ভাই লওক, পুৰা ধামাকা হ'ব। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ। আৰু মোৰ চেনেলটোলৈ যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে বেল আইকনটো দবাই দিব ভাই লওক। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লগতে লাইক এটা মানে একদম ঠুকি থৈ যাব ধামাকাকৈ আৰু নে কি? আজি পুৰা স্পেচিয়েল কি হ'ব ভাই লওক? আজি স্পেচিয়েল মানে চানডে হলিডে মানে একদম পুৰা, হয় নহয় জানো? কিবা এটা ক'ব নি? ঠিক আছে, এদিন যাব লাগিব খানা খাবলৈ একেলগতে, হয় নহয়? তো মানে এটা আহি আছে, আমি 4টা যাম, বেছিকৈ নাযাওঁ। এইটো কাৰণে সদায় ৰ'ব লাগে। এইটো ভোচৰি পালেতো, এই ভোচৰি পালে ইয়াৰ কাৰণে সদায় ৰৈ থাকিব লাগে ভাই লওক। আমি চব এতিয়া ওলাই দিম ইয়াৰ পৰা। চব ভাই লওক ফাইনেলি আমি গোটেই কাল আহি গ'লো। এতিয়া একদম মানে আমি গোটেই 4টা আহি গ'লো ভাই লওক, পুৰা একদম টিপ, পুৰা চালিয়াকৈ মানে। আমাৰ পিঠা খোৱা ৰবি এইটো লগা, সেয়া আমাৰ জিত ভাই লোকে পুৰা গাড়ী চলাই আছে, পুৰা বিজি ভাই লোক একদম ৰাইডত। মানে এতিয়া আমি ব'লক আপোনালোকক গৈ তাত দেখাই আছো। আমাৰ নিউ জেগাটো চয়েল আহি আছো। আজি হেভি ধামাকা এটা হ'ব গৈ আছে। আজি ইয়াত খানা হ'ব এটা, আৰু আমি 4টা, বেছি নহয়, অকল 4টা আহিছোঁ। বাকীখিনি দেখাই আছে আগত, চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব ভাই লোক। আৰু আপোনালোকে ভিউজটো দিছে লগতে লাইকটো কৰি থৈ যাব ন ভাই লোক, তেতিয়া অলপ মানে ভাল লাগিব ন ভিডিঅ' বনাব, মানে প্ৰেৰণা পাম ন ভাই লোক। কমেণ্ট এটাও কৰি দিব আপোনালোক, ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই। কিবা ভুল চুল হ'লে আপোনালোকে ক'ব, মাফ কৰি দিব ন, কি ক্ষমা কৰি দিব। ভাই লোক মানে ইয়াত এতিয়া এনেকুৱা কাহিনী হৈ গ'ল ন ভাই লোক, মানে বহুত দিন অহা নাছিলোঁ। ত' মানে আহি থাকোঁতে এনেকুৱা এটা কাহিনী হৈ গ'ল। ইয়াত পানী হওঁতে মানে ভাই লোক এখন ছিগি গৈছিলে, চাওক ভাই লোক। এইটো ভাই লোক এখন ছিগি গ'ল। এতিয়া গাড়ী ইয়াতে ৰখাই দিলোঁ। চাওক ভাই লোক কিমান ৰিক্স ল'ব লাগিব এটা ৰাস্তা, চাওক ভাই লোক। একদম এনেকুৱা খাতৰনাক ৰাস্তাত এতিয়া আমি যাব লাগিব ন, অফ ৰ'ডিং, পানী মানে ৱাটাৰ ক্ৰচিং কৰিব লাগিব ভাই লোক। দেখো এইবিলাক পানী ছিগুনতে। চ' ভাই লওক চাই থাকিব ভিডিঅ'টো আপোনালোকে, স্কিপ নকৰাকৈ। বহুত কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। এইটো ভাই লওক, এইটো সাংঘাতিক অফ ৰোডিং ভাই লোকে এতিয়া পাৰ কৰিলে। 10 seconds later. অকল ভাই লওক আমাৰ অফ ৰ'ডিং কৰি মেলি একদম ধুনীয়াকৈ আমি এতিয়া আকৌ যাম আমাৰ ডেষ্টিনেশ্যনত পোৱাকৈ নাই। চ' ভিডিঅ'টো চাই থাকিব ভাই লওক, আমি একদম গৈ আছোঁ। বল 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 বল, জল্দি 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 জল্দি, খামান বেবি, খামান। আৰু আগত আৰু ইয়াতকৈ কি ডেঞ্জাৰ ৰাস্তা পাব যে ঠিকেই নাই মানে ভাই লওক। এইকণতে প্ৰথমতে এনেকুৱা, হয় নহয়? আৰু আগত কি হ'ব পুৰা মানে কি ক'ব ভাই লওক, থাৰ চলাই থকা লিখা লাগিছে। মানে ৱাটাৰ ক্ৰচিং কৰি দিছোঁ একদম, মানে অফ ৰ'ডিঙৰ বাপেক ভাই লওক। চব ভিডিঅ'টো চাই থাকিব, আমি আগত গৈ আছোঁ। এতিয়া আপোনালোক কৈ পেলাই অলপ আগলৈ আহিছিলোঁহে, আহি মানে এনেকুৱা হৈ গ'ল ন এইকণত। চাওক ভাই লওক, এইটো ৰাস্তা চাওক কেনেকুৱা হৈ গ'ল। এইটো ৰাস্তা মানে আকৌ এইকণতে গাড়ী ৰখাব লগা হৈ গ'ল। ত' ভাই লওক মানে আমি এনেকুৱা জেওৰাখন, এই জেওৰাখন চাওক কিমান কষ্ট কৰিছে। এই জেওৰাখন আমি আঁতৰাই দিম বুলি আহিছোঁ। আগত ইয়াতকৈ হেনো ভাই লওক, আগত হেনো ইয়াতকৈ বেয়া আছে বুলি কৈছে। তাকে এতিয়া টেনশ্যনে হৈ গৈছে ন ভাই লওক।
A few moments later. আমি हमारा डेस्टिनेशनत मैंने आही पाए गली आकर पहुंच गया भाई लोग आपके लिए मैंने एकदम बहुत मेहनत करता हूँ इसलिए इमान दूर लेके आ गया मैंने ऑफरोडिंग करके आ गया मैंने थारो बापेक लेके आ गया सो आप लोग वीडियो एकदम पूरा क्या करता है मैंने एकदम वीडियो पूरा संपूर्ण देखिए वीडियो मेरा इसके मत कीजिए भाई लोग ने क्या करता है ভাই লোক আমি মানে একদম আপোনালোকৰ কাৰণে বহুত ভিতৰলৈ গুচি আহিলোঁ কি ক'ম আৰু একদম মানে এনেকুৱা ৰাস্তা বাচিছে আগত আৰু কেনেকুৱা বেয়া ৰাস্তাত আহিব লগা হৈছে কিমান কষ্ট কৰি চ' ভিডিঅ'টো একদম লাইক এটা কৰিবলৈ নাপাৰিব ভাই লোক তেতিয়া একদম দিল চুই যাব আপোনালোকক মানে চ' আমাৰ পিঠা খোৱা এনেকৈ আহিয়ে কামত লাগি গ'ল খৈ ভঙাত হয় নহয় চ' আমি ভিডিঅ'টো বেছি এতিয়া একো আপোনাৰ দেখুৱাই নাপাওঁ মানে খৈছে পটককৈ যোগাৰ কৰি পেলাই তাৰপিছত দেখুৱাই আছোঁ ভাই লোক ভিডিঅ'টো স্কিপ নকৰা চাই একদম মানে একদম কি ক'ব আৰু গৰমৰ চুকত মানে গৰমত একদম চাট খুলি ল'লোঁ একদম গেঞ্জি চেঞ্জি পিন্ধি ল'লোঁ আমাৰ একদম চালিয়াকৈ আমাৰ কাম চলি আছে জানা বাবু এতিয়া মছলা কেনেকুৱা একদম আজি মাংস খাব আৰু ভাই লোক একদম মাংস মানে একদম আজি ধামাকা আৰু এইবিলাক ৰবিয়ে একদম পিঁয়াজ চিয়াজ লগাই আছে একদম ধামাকাকৈ লগত হেনো একদম দিল পচন্দ চানাহে খাই একেবাৰে চাওঁ কি খাওঁ দিল পচন্দ মেইন হেনো ভাই লোক দিল পচন্দ মেইন আমাৰ পিঠা কি কৰি আছে এইফালে চাওঁ এই আজি একদম ধামাকা জুই দেখিছে নে অকল ধোঁৱা ভাই লোক অকল ধোঁৱাহে ওলাই থকা দেখিছোঁ জুই এতিয়ালৈকে জ্বলাবই পৰা নাই তো ভিডিঅ'টো আপুনি চাই থাকক ভাই লোক একদম মাংস চাওক আমাৰ জিত ভাই মিঠাতেল অকণমান দি দিয়াচোন ভাই লোক একদম মিঠাতেল অকণমান আমি ওপৰতে দি দিম টপক মিঠাতেল দিলে হেনো খাই ভাল লাগে বুলি কয় চোলাটোৰ লগত অকণমান দিলে হৈ যাব চ' ভাই লোক আমাৰ একদম দেখিছে নাই খাই দিওঁ লাগিছে মানে কেঁচাকৈ খাই দিওঁ লাগিছে ভাই লোক খাই দিওঁ নেকি এপিচ আমাৰ মানে যোনে আমাৰ ঘৰৰ ওচৰত আছে চ' ভাই লোক আহি পেলাই খানাটো খাই থৈ যাব পাৰে খানাটো খাই থৈ যাব নোৱাৰে আৰু মই ভিডিঅ'টো মানে খানা চানা খাইহে আপলোড কৰিম ন ভাই লোক এডিট কৰিম ত' বেয়া চেয়া নাপাব আৰু আপোনালোকক এটা কথাই ক'লোঁ অনুৰোধ কৰিছোঁ আপোনালোকে মানে য'ৰ পৰা চাই আছে মানে কমেণ্ট কৰি জনাব ভাই লোক মই আমুকৰ পৰা চাই আছোঁ বুলি ত' ভাল লাগিব ভাই লোক আৰু ভিউজটো আপোনালোকে দিছে লগতে লাইকটো দিব ন ভাই লোক লাইকটো দিবলৈ কি পাহৰি যায় নেকি ট্ৰিপ হৈ যায় নেকি ট্ৰিপ হৈ যায় মানে ন আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে ট্ৰিপতে মানে লাইকটো মানে কৰিবলৈ পাহৰি যায় চ' ভিডিঅ'টো যিমান ট্ৰিপ হওক ভাই লোক একদম জিত ভাই ৰক মানে লাইকটো দিবলৈ একদম নাপাৰিব চ' ভিডিঅ'টো চাই থাকিব এটাই হোৱা নাই আমি আৰম্ভ কৰিছোঁহে এতিয়া একদম এনেকৈ আৰু আমাৰ মাংস একদম এনেকৈ একদম পূৰা চালিয়াকৈ আমি ঘৰতে ভাত চাত বনাই আনিছোঁ কুকাৰতে ভাই লোক এয়া ভাত বেছি কষ্ট কৰিব নালাগে পানী চানী একদম এনেকৈ আমি একদম ঘৰতে ভাত চাত বনাই আছোঁ তো ভাই লোক আপোনালোকে অলপ চাওক মানে জেগাবিলাক কেনেকুৱা লাগিছে A few moments later. ভাই লোক মানে ইয়াত একদম অৱস্থা বেয়া আমাৰ চাওক এইটো চাওক হালত কি হৈ গৈছে কেৰাহী জুইয়ে নজ্বলে এফালে চাওক পূৰা প্ৰটেকশ্যন দি থ'ব লাগিছে এইফালে আমাৰ পিঠা খুৱাই জুই জ্বলাব নোৱাৰিলে ভাই লোক মানে ইয়াত কি ক'ব আমি খাবলৈ যে ভাল ভাতটো ঘৰত বনাই আনিলোঁ সেইকাৰণে অলপ বাচিলোঁ ভাতটো বনাই অনাৰ কাৰণে মানে একদম এতিয়া যে এইটো মাংসটো বনাবৰ কাৰণে বহুত প্ৰব্লেম আজি মানে এতিয়া 2 ঘণ্টা 1.5 ঘণ্টা আগত জুই জ্বলাব নোৱাৰি ইয়াত এনেকুৱা বতাহ মাৰি আছে মই আহি মেলিহে জুই জ্বলাব পাৰিছোঁ এইকেইটা কাম নাই ভাই লোক সিহঁতৰ আইডিয়া মতে একো কাম নহ'লে 1.5 ঘণ্টা 2 ঘণ্টা আৰু এতিয়াহে জুই জ্বলিছে কেৰাহী উঠাও কেৰাহী চাই উঠাই দে ভাই লোক জল্দি কৰ আকৌ কেৰাহীটো দি দে এতিয়া ওপৰত জুই নালাগে জল্দি দি দে তই কেৰাহী যিমান গৰম হেৰি হৈ থাকিব তেতিয়া উতলি থাকিব ন পটককৈ ভাৱটো পাই হ'লো একদম বহুত মেহনত কৰি পিনে জুইকুৰা জ্বলোৱা হ'ল ভাই লোক এইকেইটা কাম নাই এইকেইটা একো কাম নাই গোটেইকেইটা লাগিও জুইকুৰা ধৰিব নোৱাৰিলে তেনেকুৱা মই আইডিয়া দিয়াৰ কাৰণে জুইকুৰা জ্বলিছে এতিয়া আকৌ নুমাই থাকিলে বাবু ভাইটিয়ে চোৱাই আকৌ বাবু ভাইটিয়ে চুই দিলে ভাই লোক জুইকুৰা আকৌ নুমাই থাকিলে কৈছোঁ নহয় একদম জুই জ্বলাবৰ কাৰণে ভাই বুদ্ধি লগাব লগা হৈছে খাবলৈ অনা মানে গিলাচবিলাক পানী খাবলৈ অনা গিলাচো ইয়াত দি দিছোঁ ভাই লোক জ্বলাবৰ কাৰণে পূৰা জুই সিহঁতি কাম নাই এইকেইটা জুই জ্বলাবই নোৱাৰিলে ভাই লোক মই একদম পূৰা গিলাচ দি জ্বলাই আছোঁ পানী বটলাই দি খাম আৰু
জুই দেখুৱা কেনেকুৱা জ্বলাই লৈ এইফালে চাই পিঠা খোৱা এইফালে পিঠা খোৱা তই জুই অকল এইফালে চাই আগত সেইটো মাথাটো এনে দি যায় নেৰা বাইদেউ মাথাটো এনে দি যায় মাথাটো ফটাব লাগিব এনে কথা নাই ইয়াত আছে কি আলটো ভাল কে দুটাই কাজিয়া হৈছে ইয়াত আছে এইখনত আহি দেখুৱা হা জুই চা এইফালে চা পলিথিন জ্বলাই দিম কেৰাহী লুটি খুৱাই দিম চব জ্বলাই দিম চা তো কাম নাই পিঠা কথা বেছি আলটো নিচৰিবি আলটো ইধৰ আলটো ফালটো মত বলো तुहार गया हम जीत गया हम विनर है जुई जलाने में भी स्मार्ट हूँ मैंने स्मार्ट हूँ हम सब कुछ तू ही है करेगा ना रात को कैंपिंग करने के लिए इधर प्रैक्टिस कर रहा है अभी बोटा कैसे मारता है बोटा में कैसे आग लगाना है सब लोग इधर ही प्रैक्टिस कर रहा है हम है कि नहीं फाइनली हमारा मांस थोड़ा थोड़ा पक रहा है भाई लोग हमारा चिकन जो हमारा थोड़ा थोड़ा पक रहा है पूरा आग अभी पूरा भयानक आग जल रहा है थोड़ी देर में वो पूरा थोड़ी देर पहले वो पूरा धुआं था पिठा खुआ और बाबू भाईटे और रोबी सब लोग लगा कर भी आग नहीं लगा सकता धुआं करके वो बना रहा था हम पूरा पीने के लिए गिलास लेके आया था मैंने पानी पीने के लिए वो गिलास पूरा नीचे डाल कर पूरा जुई आग साग लगा डाला और फाइनली पूरा जुई जल गया अभी बाबू भाईटे पूरा हिला रहा है ये देखो कैसे हिला रहा है दिखाओ लोग आम एकदम पूरा बहुत कष्ट करार पाছত आम मैं भात चात हो गल भात तो बनाई मांस चांस हो गल खाबले सो एनेके पूरा गोटेकिटा पूरा एनेके बहि दिलो भाई लोग पूरा खाई पिना अपना लोग जनाई आছো केनेকুৱা হৈছে খাবলে নে কি কয় ভাই লোক মজা ভাই লোক এদিন এনেকে খাই চাব লাগে আধা নিজা মাংস নে কি কয় ভাই লোক চাই লওক আমি যেতিয়া খাই লওঁ ভাতটো আপোনালোকে চাই থাকিব বেলেগ দিনা আপোনালোকক খাবলৈ মাতিম ধুনীয়াকৈ फाइनली भाई लोग एकदम घामी जामी आदाय हो गल भात चात खाई मेली आदाय सो और इतना आम बेसि देर नक इतना आंधार हो गल अलग सो आम इतना यहाँ ओलाई दूँ गोटेकिटा लाहे लाहे गई पिना अपना भिडिओ चाई थकिब हो गल ना कि सब हाँ और क्या कबि क क्या যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু বেলেগ আৰু দেৱাব নাপাহৰিব আপোনাৰ কাৰণে আমি বহুত কষ্ট কৰিছোঁ দেখিছেনে কিমান অফৰোডিঙত কেনেকৈ আহিছোঁ ভিডিঅ'টো চাই থাকিব বাবুৱে কিবা কবি নে একদম খানাটো খাই মোক গা চা কিবা ঘামি যোৱাৰ ৰকম লাগি গৈছে একেলা গৰমৰ চোতত গৰমৰ চোতত গা ঘামি ভাই লওক আমি এতিয়া ওলাই দিওঁ নে কি ব'লক আমি বহুত দেৰি গোটেই কিমান দেৰি বহিলোঁ আমি 3-4 ঘণ্টামান আপুনি পুৰা 4 ঘণ্টা 5 ঘণ্টা হৈ গ'ল 2 ঘণ্টামান মাংস হৈ যাওঁতে লাগে চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব আমি এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ আৰু বেছি দেৰি নকওঁ ইয়াৰ পৰা একদম এইবোৰ ৰাস্তাবোৰ ভাল নহয় ন চ' অফৰোডিং ৰাস্তা আছে চ' সেইটো কাৰণে ভয় লাগে ন ৰাতি বেছি দেৰি হৈ গ'লে বিপদ হৈ যাব বুলি চ' এতিয়া আমি সোনকালে ওলাই দিওঁ ইয়াৰ পৰা এতিয়া টাইম হৈ গ'ল আমাৰ বেছি হোৱা নাই ভাই লওক চ' টাইম হৈ গ'ল 5:10 হৈ গ'ল ভাই লওক এতিয়া 5:10 হৈ গ'ল আমি ইয়াৰ পৰা ওলাই দিওঁ ভিডিঅ'টো চাই থাকিব ভাই লওক মই যিটো ভাবি আছিলোঁ মানে ফাইনেলি সেইটোৱে হৈ গ'ল মানে আহি থাকোঁতে ন একদম যিবিলাক গাঁত আছিলে ইমান ওখ গাঁত চ' মানে গাড়ীখন একদম গাঁতত পৰি পিনে তলৰ মানে কিবা পাতি ভাগি গ'ল মানে চকেট যাব একদম তললৈ হৈ গ'ল ভাই লওক আমি একদম এনেকুৱা জেগাত ফচি গ'লোঁ কি ক'ম আচাম হ'ব এতিয়া ইয়াতে দেখিছে নাই এনেকৈ ভাই লওক জেক দি পিনে এনেকৈ এইটো তললৈ হৈ গ'ল এইটো বস্তু তলৰ বস্তুটো হৈ গ'ল ভাই লওক চ' মানে ৰবিকা আৰু পিঠা খোৱাকৈ আমি এয়াৰলাই নিব পঠিয়াইছোঁ বান্ধি মেলি কিবা কিবি কৰিব পাৰোঁ নেকি অঁ ভাই লওক একদম অৱস্থা বেয়া আমাৰ এনেকৈ ফচি গ'লোঁ একদম এইকণ জেগাতে দেখিছেনে এইকণ এই গাঁতখনতে অথনি কেটেককৈ ভাগি গ'ল মানে তলটো পূৰা ভাগি তললৈ হৈ গ'ল ভাই লওক এতিয়া ভিডিঅ' কৰা মুডত নাই মানে চব ভিডিঅ' দিছোঁ এতিয়া নকওঁ গাড়ীখন কেনেকৈ কিবা কৰি ওলাই লৈ যাওঁ ৰাতি হৈ গ'লে দিগদাৰ হৈ যাব ভাই লওক বহুত দূৰত আছোঁ আমি একদম মাথাইৰ মাজত আপোনালোকৰ কাৰণে কিমান কি কষ্ট কৰিব লগা হৈছে চাই লওক ভাই লওক ভিডিঅ'টো ফাইনেলি যেনে তেনে আমাৰ এইকণৰ ওচৰৰে মানে লগৰ ভাইটি দুজনমান আৰু দাদা দুজন মানে একদম মানে খেলি মেলি অলপ সহায় কৰি দিলে এনেকৈ বহুত মানুহে মানে বহুত কেইজন মানে দাদাই আমাৰ এইকণত সহায় কৰি মেলিলে এইটো চাওক আপোনালোকে ভালকৈ কেনেকুৱা জেগা এইটো ৰাস্তা দি ভাই লওক একদম এনেকৈ এইডোখৰ পৰা ভাই লওক এইডোখৰ এইটো জেগাৰ পৰা এইটো জেগাৰ পৰা ভাই লওক আমি আহিছোঁ চাওক এইটো ৰাস্তা কেনেকুৱা ৰাস্তা ভাই লওক আমি নোৱাৰিয়ে মানে কি ক'ম আৰু ভাই লওক যেনে তেনে দাদাকেইজনে আমাক উঠাই দিলে ওপৰলৈকে উঠাই দিলে যেন তেন আমি এতিয়া মাথাইৰ ওপৰত আহি পাই গ'লোঁ মানে এইফালে গাড়ী আনিব কৈছে ট্ৰেকাৰ আনিব কৈছে চ' গাড়ীখন ইয়াৰ পৰা আমি ঠেলি মেলি যেনে তেনে ৱেল্ডিঙত নি ৱেল্ডিং কৰি মেলি আৰু ওলাই মেলি যাম চ' ভিডিঅ'টো চাই দিব ভাই লওক একদম আপোনালোকৰ কাৰণে ভিডিঅ' বনাব কেনেকুৱা শাস্তি খাই গৈছোঁ চাওক কি অৱস্থা হৈ গৈছে আমাৰ তাৰ জানো ভাগৰ বহুত কেনেকুৱা লাগিছে কৈ দে আৰু ফাইনেলি হা চাওক বিহু দেখিছ নে বাবাই দে
মই মাৰ বেয়া দেখিছোঁ কেনে বহুত কষ্ট ভাই লগ আমাৰ দাদাহঁতে বহুত সহায় কৰি দিছে আমাৰ এজন দাদা আৰু গৈছে বহুত কেইজন আছিলে এইফালে আমাৰ এইকেইজন লগৰ হয় নে ভাইটিয়ে হয় ধৰিব পৰা নাই এইকেইজন তোমালোকে সহায় কৰিছা ভাল লাগিলে ভাই লগ থেংক ইউ চ' ভাই লগ এতিয়া ফাইনেলি আহি আছে আমাৰ টেকাৰ লৈ আনিব গৈছে আমি টানি মেলি আৰু ৱেল্ডিঙৰ লগত ৱেল্ডিং কৰি মেলি আছোঁ চব ভিডিঅ'টো চাই থাকিব আৰু কি হয় কি নহয় আহি গ'ল ভাই লগ আমাৰ টেকাৰ এয়া আমাৰ আজি বৰ বেয়া অৱস্থা হৈছে এয়া ভাইলোকৰ গাড়ী টাৰ্জন আকৌ এই গুচি আহিব ভাই লগ আমাৰ টেকাৰো আনিলোঁ ন ভাই লগ টেকাৰ আনিলোঁ টেকাৰো টানিব এতিয়া পোৱা নাই মানে ৰছী যিমানে ৰছী আনিছে চব ৰছী ছিগি গৈছে চ' মানে একদম মাথাৰ ওপৰতে বহি আছোঁ পূৰা আন্ধাৰ হৈ গ'ল এতিয়া ভাই লগ চবফালে পূৰা আন্ধাৰ হৈ গ'ল আৰু কি ক'ব এতিয়া বহি আছোঁ আৰু টেকাৰ আগত এনেকৈ আজি ঘৰলৈ যাব পাৰিম নে তাকে মোৰ যাবলগীয়া আছিল লাবাইলে ঘৰৰ পৰা ফোন আহিছে তাকে চিন্তা হৈছে অলপ বহুত দিগদাৰ ভাই লগ ভিডিঅ' বনাবৰ কাৰণে কিমান কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায় আৰু লগতে মানে শ্বেয়াৰো নকৰে লাইকো নকৰে ছাবস্ক্ৰাইবো নকৰে চ' একোৱে নকৰে আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ চাই লওক আপোনালোকে অকল বিচনাত পৰি পিনে লাইক এটা ঠুকি থৈ যাব লাগে চ' সেইটো কৰি থৈ যাব ভাই লগ ত' মানে ফাইনেলি ভাই লগ এনেকুৱা হৈ গ'ল কেছটো মানে গাড়ীখন আজি বনাব পৰা নগ'লে চ' মানুহ আগতে ওচৰত থৈ আহিলোঁ তাতে কাইলৈ ডাইৰেক্ট মেকানিক মানে এনেকৈ লৈ গৈ মেলি গাড়ীখন বনাই মেলি ডাইৰেক্ট অনাটো মানে ব্যৱস্থা কৰিম আৰু বেছি নকৰোঁ বহুত ভাগৰ লাগিছে ভাই লগ জানে আৰু কিমান কষ্ট কিমান কি কৰিলোঁ চ' ভিডিঅ'টো আৰু ইমানেই হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে চ' লাইক এটা কৰি থৈ যাব আৰু মোৰ চেনেললৈ যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব মানে শ্বেয়াৰ কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু বেছিকৈ নকওঁ ইমানেই আমাক ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় চ' দেখিছে আপোনালোকৰ মানে বেছি কষ্ট নহয় চ' লাইক এটা কৰোঁতে বেছি দিন লাগে বিচনাত শুই ফেনৰ হাৱা খাই লাইকটো কৰিব লাগে ন চ' কৰি থৈ যাব আৰু ভালকৈ থাকিব ভালকৈ খাবা মানে চ' স্বাস্থ্যটো ভালকৈ ৰাখিবা ভালকৈ খাবা জয় আসাম ভাই লগ